ফেচবুকত আপুনি নিজৰ নাম নিজে কেনেকৈ চেঞ্জ কৰিব পাৰিব এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক ধুনীয়াকৈ দেখুৱাম এটা সৰু ভিডিঅ' তো মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আপোনালোকে সকলোৱে নিজৰ ফেচবুক এপছ বা ব্ৰাউজাৰত আপুনি নিজৰ ইউজাৰ আইডি পাছৱৰ্ড দি ফেচবুকটো ওপেন কৰি ল'ব তাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস দেখিব আৰু সো সাইডে ওপৰত তিনিটা ডট আছে তাত আপুনি ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এটা এনেকুৱা ইন্টাৰফেস আহিব আপুনি তলফালে যাব তাৰ পিছত সেটিং অন প্ৰিভেন্সিত যাব তাৰ পিছত আপুনি তলত সেটিং দেখিব সেটিংত ক্লিক কৰিব সেটিংত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এটা এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব আৰু ইয়াতে একাউন্ট সেকশনৰ এটা পাৰ্ট দেখিব আপুনি তাত আপুনি ওপৰৰ প্ৰথম অপচন যেটো আছে পাৰ্সোনাল ইনফৰমেশন তাত আপুনি ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এটা এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব তাৰ পিছত আপুনি ওপৰত নেম লিখা আছে তাত আপুনি ক্লিক কৰিব নেম ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত এটা এনেকুৱা ইন্টাৰফেস আহিব ফ্ৰেন্ডছ তো ইয়াতে আপুনি নিজৰ নামটো চেঞ্জ কৰিব পাৰে আৰু ওপৰত আপুনি নিজৰ নিকনেমো দিব পাৰে তো মই নিকনেমো দিব পাৰো ইয়াতে ফ্ৰেন্ডছ ইয়াতে আপুনি নিজৰ নিকনেম দিব পাৰে তো মই আজি নাম চেঞ্জ কৰা দেখুৱাম তো ৰাজীৱ কলিতা আছে তো মই এটা ধৰক ৰাজীৱ ৰাজেন ডেকা ঠিক আছে ফ্ৰেন্ডছ মই জাস্ট আপোনালোকক চেঞ্জ কৰাৰ কাৰণে দেখুৱাইছো যে আপুনি যদি যিকোনো মানে আপোনাৰ টাইটেল বা মেইন নেম চেঞ্জ কৰে তেতিয়াহলে আপুনি আকৌ নেক্সট 60 ডেজৰ ভিতৰত চেঞ্জ কৰিব নোৱাৰিব আকৌ 60 ডেজৰ ভিতৰ পিছতহে আপুনি চেঞ্জ কৰিব পাৰিব ফ্ৰেন্ডছ এটো আপুনি মনত ৰাখিব লাগিব তাৰ পিছত আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপুনি মনত ৰাখিব ফ্ৰেন্ডছ ইয়াতে লিখা আছে আপোনাৰ ফেচবুকৰ যেটো ইউজাৰ মানে পাসওয়াৰ্ড আছে সেই পাৰফেক্ট পাসওয়াৰ্ডটো আপুনি ইয়াতে দিব লাগিব তো মই মোৰ পাসওয়াৰ্ডটো দি লৈছো ইয়াতে তো মই পাসওয়াৰ্ডটো ইয়াতে দি দিলো সেভ চেঞ্জ তাৰ পিছত আপোনালোকে সকলোৱে দেখিছে ওপৰত ৰাজেন কলিতা মোৰ ওচৰত আহি গল তো ফ্ৰেন্ডছ এনেকুৱা ধৰণত আপুনি নিজৰ পাসওয়াৰ্ড বা ফেচবুকৰ নামবোৰ আপুনি চেঞ্জ কৰিব পাৰিব যদি মোৰ ভিডিঅটো ভাল লাগিছে তেতিয়াহলে আপুনি লাইক কৰক শেয়াৰ কৰক আৰু এনেকুৱা ধৰণৰ সৰু ভিডিঅ লৈ মই আপোনালোকৰ ওচৰলৈ আহি থাকিম যদি আপোনালোকৰ হেল্পফুল বুলি ভাবে তেতিয়াহলে মোৰ চেনেলটো আপুনি সাবস্ক্ৰাইব কৰি লওক ফ্ৰেন্ডছ ওকে থ্যাংক ইউ